নমস্কাৰ ষ্টুডেণ্ট আজি আমি ইংৰাজী ব্যাকৰণৰ প্ৰিপজিশ্যনৰ বিষয়ে অলপ জানিম আহা প্ৰিপজিশ্যন মানে হ'ল অব্যয় শব্দ বা অব্যয় পদ এ প্ৰিপজিশ্যন ইজ এ word that shows the relation between a noun or a pronoun and some other words in a sentence অৰ্থাৎ যি পদে নাউন বা প্ৰনাউনৰ আগত বহি আন শব্দৰ মাজত সম্বন্ধটো দেখুৱাই দিয়ে তাক আমি প্ৰিপজিশ্যন বুলি কওঁ ইয়াতে প্ৰিপজিশ্যন ৱৰ্ডটোত গম পোৱা যায় যে প্ৰি মানে হ'ল আগত আৰু পজিশ্যন মানে হ'ল স্থান গতিকে আমি জানিব লাগে যে প্ৰিপজিশ্যন বুলি ক'লে সদায় আগত মানে প্ৰথমতে স্থানটো পায় অৰ্থাৎ নাউন বা প্ৰনাউনৰ সদায় ই আগত বহে আৰু আন শব্দৰ মাজত সম্বন্ধটো দেখুৱাই দিয়ে প্ৰিপজিশ্যন ইণ্ডিকেট প্ৰিপজিশ্যন অফ প্লেচ প্ৰিপজিশ্যন অফ টাইম প্ৰিপজিশ্যন অফ ডাইৰেকশ্যন অৰ্থাৎ প্ৰিপজিশ্যনে সদায় প্লেচ টাইম আৰু ডাইৰেকশ্যনটো দেখুৱাই দিয়ে প্লেচ বুলি ক'লে where someone or something is time where an event happens or happened direction which someone or something comes or goes অৰ্থাৎ প্ৰিপজিশ্যনে সদায় প্লেচ টাইম আৰু ডাইৰেকশ্যনটো দেখুৱাই দিয়ে প্ৰিপজিশ্যনবোৰ কি কি ভাগত পৰে আমি চাওঁ হা প্ৰিপজিশ্যন লোকেশ্যন টাইম মেনাৰ মুভমেণ্ট এনেকৈ আমি চাৰিটা ভাগত ভাগ কৰি ল'ব পাৰোঁ অৰ্থাৎ লোকেশ্যনতনো কি কি প্ৰিপজিশ্যন সোমাই যায় এবভ বিলো বিহাইণ্ড বিছাইড বিটুইন বাই ইনচাইড in near on over under through এইকেইটা আমি প্ৰিপজিশ্যনক আমি লোকেশ্যনৰ ভিতৰত ধৰিব পাৰোঁ অৰ্থাৎ সেন্টেন্সত যদি আমি কিবা এটা লোকেশ্যন পাওঁ সেই লোকেশ্যনটোৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ প্ৰিপজিশ্যন বহাব চেষ্টা কৰিব লাগে টাইমত এট আফটাৰ বিফৰ বাই ডিউৰিং ফ্ৰম অন সিন্স থ্ৰু to until upon এইকেইটা প্ৰিপজিশ্যন টাইমৰ ভিতৰত ধৰিব পাৰোঁ মেনাৰত এজ বাই ইন উইথ অন এইকেইটা প্ৰিপজিশ্যন আমি মেনাৰৰ ভিতৰত ধৰিব পাৰোঁ অৰ্থাৎ কোনো এটা সেন্টেন্সত যেতিয়া আমি মেনাৰৰ বিষয়ে গম পাওঁ তেতিয়া এজ বাই ইন উইথ অন এইকেইটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ মুভমেণ্টত against along around down from into off on onto out of toward up upon এই আটাইকেইটাই প্ৰিপজিশ্যন মুভমেণ্ট বুজোৱা সেন্টেন্সৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লাগে এতিয়া আমি এট অন ইন আৰু বাইটো কেনেদৰে ব্যৱহাৰ হয় চাওঁ এট ব্যৱহাৰ হয় লোকেশ্যন আৰু টাইমৰ ক্ষেত্ৰত আই মেট হিম এট দুৰ্গা পূজা ইয়াতে দুৰ্গা পূজাত লগ পোৱা বুজাইছে সেইকাৰণে তাৰ আগত এট বহিছে উই মেট এট পাৰ্টি ইয়াতে পাৰ্টিত লগ পোৱাটো বুজাইছে সেইকাৰণে ইয়াতে এট বহিছে আই লিভ এট গুৱাহাটী ইয়াতে গুৱাহাটীত থকা বুজাইছে গতিকে ইয়াতে গুৱাহাটীৰ আগত এটটো বহিছে অৰ্থাৎ এটটো আমি যিকোনো লোকেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ তাৰপিছত টাইম বুজালে দ্য ট্ৰেইন লিভছ এট 5 PM ইয়াতে ট্ৰেইনখন 5 PM এৰিব বুজাইছে গতিকে টাইমৰ আগত সদায় এট বহে আই গ' টু স্কুল এট 9 o'clock 9 o'clockত মই স্কুললৈ যাওঁ এইটো বুজাইছে গতিকে ইয়াতে টাইমৰ আগত এটটো বহিছে ডগ বাৰ্কছ এট নাইট কুকুৰে ৰাতি ভুকে গতিকে এটা নাইটটো এটা টাইম বুজাইছে গতিকে টাইমৰ আগত সদায় এট ব্যৱহাৰ হয় এতিয়া আমি জানিলো যে এটটো সদায় লোকেশ্যন আৰু টাইমৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লাগে অন আমি টু হুইলাৰ লোকেশ্যন ডেট ডেৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ অৰ্থাৎ আই গ' টু স্কুল অন ফুট ইয়াতে তোৰ আগত অন প্ৰিপজিশ্যন হি গ'জ টু স্কুল অন বাইচাইকেল ইয়াতে বাইচাইকেলৰ আগত অন বহিছে লোকেশ্যন ডেট ডেৰ ক্ষেত্ৰত আমি অনটো ব্যৱহাৰ কৰিব লাগে দ্য বুক ইজ অন দ্য টেবুল I am talking with my friend on
telephone. He came on Sunday. অৰ্থাৎ two-wheeler, location, date এনেকুৱা ক্ষেত্ৰত আমি on prepositionটো ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি ইনৰ বিষয়ে জানো। ইন বুলি ক'লে আমি সাধাৰণতে ভিতৰত বুজি পাওঁ। কাৰ, টেক্সি, উইক, মান্থ, ইয়াৰ এনেকুৱা লং টাইম বুজালে ইনটো আমি ব্যৱহাৰ কৰিব লাগে। We are in a car. We got a pen in the box or car. ভিতৰত বুজালে জানো আমি ইনটো ব্যৱহাৰ হয়। কাৰৰ ভিতৰত হওক বা বক্সৰ ভিতৰত হওক যিকোনো বস্তুৰ ভিতৰত বুজালে আমি ইন ব্যৱহাৰ কৰোঁ। She will finish the work in a week. ইয়াতে a weekৰ ভিতৰত বুজাইছে সেইকাৰণে ইন বুজাইছে। He was born on 2nd September in 1980. অৰ্থাৎ 1980 ভিতৰত বুজাইছে। I was born in April. এপ্ৰিলৰ ভিতৰত বুজাইছে। In the evening, in a week, in March, etc. এনেকুৱা ক্ষেত্ৰতো আমি সদায় ইনটো ব্যৱহাৰ কৰোঁ। এতিয়া আমি বাই প্ৰিপজিচনৰ বিষয়ে জানো আহা। বাই প্ৰিপজিচনটো বুট, প্লেন, কাৰ, ট্ৰেইন আদিৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ বুটৰ আগত আমি বাই লিখিব লাগে, প্লেনৰ আগত, কাৰৰ আগত আৰু ট্ৰেইনৰ আগত। We traveled by bus. I went to Delhi by train. অৰ্থাৎ the train, by train, by plane, by car, by boat, etc. পাৰ্চনৰ ক্ষেত্ৰত আমি বাইটো কেতিয়াবা ব্যৱহাৰ কৰোঁ। I shall be accompanied by you. He lives by begging. এনেকুৱা ক্ষেত্ৰত আমি সদায় বাইটো ব্যৱহাৰ কৰোঁ। এতিয়া আমি কিছুমান প্ৰিপজিচনৰ বিষয়ে জানো আহা। লিষ্ট অফ প্ৰিপজিচন: above, about, abroad, according to, across, after, against, ago, ahead of, along, amidst, around, as far as well as, by means of, at, away, because of, before, by, behind, below, between, due to, into, near, next, of, on account of, on behalf of, onto, out of, over, since, to, toward, under, until, unto, with, without, within, underneath, unlike, in front of, in spite of, instead of, in case of, except for, following, for, despite, from, in, up, with a view of, beyond. ইয়াতে আমি 60টা প্ৰিপজিচনৰ বিষয়ে তোমালোকক জনাই দিলো। ইয়াৰ পৰা নিশ্চয় তোমালোকে অলপ হ'লেও উপকৃত হ'ব পাৰিব বুলি মই আশা কৰোঁ।